ফাইনেলি গৈ আছো এখন গেটখন দেখিছে গেটখনৰ ফালে এতিয়া গৈ আছো একচুৱেলি ছট পূজা বুলি ক'লে মই যিমান জানো আপোনালোকক কৈ দিব বিচাৰিছোঁ ছট পূজাত একচুৱেলি ছট পূজাৰ দিনাখন একচুৱেলি এইটো বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ হয় ছট পূজাটো আৰু সেইদিনাখন ছট পূজা আজি গধূলিৰ পৰা কালি ৰাতিপুৱালৈ পূজাটো হয় আজি ছট পূজা হ'ল মানে সূৰ্য দেৱতাক একচুৱেলি পূজা কৰে তো মই সিমান ইনফৰমেশ্যনে জানো তো সেইখিনি আপোনালোকক ক'ব বিচাৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক ফাইনেলি পাই গ'লোহি এইখনে ছট পূজা মাৰ্ঘেৰিটাৰ ছট পূজা দিহিংঘাট ৱেলকাম টু মাই ইউটিউব চেনেল আপোনালোক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আজি মই আহিলোঁ মাৰ্ঘেৰিটাৰ ছট পূজা দিহিংঘাটলৈ একচুৱেলি ইয়াত বহুত ধুনীয়া ছট পূজা পাতে আৰু মই ছট পূজা আপোনালোকক দেখাম অলপ কিবাকিবি যদি কিমান পাৰোঁ দেখাব নাজানো বাৰু দেখাব ট্ৰাই কৰিম আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো চাই থাকক ধুনীয়া দিছে চ' চাওক কেনেকুৱা ইমান ধুনীয়া ডেক'ৰেশ্যন ইয়াৰ ঋতুৰাজ ডান্সৰ এফালে দীপমাইনা এফালে জিনা এফালে মনবাই এইখনে দিহিং নদী ঘাট দিলে পালোহি এই নগলে তো আগলৈ গৈ আছোঁ আমি আপোনালোক এখন কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে দেখিছে তো আপোনালোকে চাই থাকক কি ধুনীয়া মনোমোহা দেখিছেনে লাইটিঙৰটো কথাই নকওঁ আৰু এইফালে চাওক বহুত দেখাব পৰা নাই কাৰণ মোৰ সোনকালে অহা নহ'ল আৰু বহুত মানুহ আহি সোনকালে যিমান বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে সকলোৱে সোনকালে আহি কিনে আপোনালোকৰ ইয়াত চাকি তাকি জ্বলাই গ'ল যি নিয়ম নীতি হয় তো মই ইমানকৈ দেখাব পৰা নাই তথাপি যিমান পাৰিছোঁ দেখাইছোঁ ইফালে চাওক ইফালেও পাতিছে কিছু ধুনীয়া লাগিছে ইফালে চাব পাৰে এই মাৰ্ঘেৰিটাৰ দিহিং নদী আপোনালোকক যিমান পাৰিছোঁ দেখাইছোঁ আৰু চাওক অলপ মূৰ্তিটো দেখাই দিওঁ মূৰ্তিটো চাই লওক অলপ নদী কিনার ওই চলমান থাকে কেন এটা ৰুম কেইটা আপোনালোকে দেখিছেনে এইবিলাক একচুৱেলি এইকেইটা ৰুম কেইটা হয় ড্ৰেছিং চেঞ্জৰ ৰুম হয় ইয়াত একচুৱেলি যোনবিলাক মানুহে চাকি তাকি জ্বলাই পূজা কৰে বা যিসকল আপোনালোকৰ বিহাৰী সম্প্ৰদায়ৰ মানুহ সকলোৱে ইয়াত মানে আপোনালোকৰ গা চা ধুই কিনে ইয়াত ড্ৰেছ চেঞ্জ কৰি কিনে চাকি জ্বলাব যায় চ' এইকেইটা আপোনালোকে ঘৰটোতো দেখিছে মই দেখাইছোঁ আৰু চাই লওক আপোনালোকে
কলগছো লগোৱা আছে বহুত ধুনীয়া চাই লওক লাইটিং চাওক লাইটিং মাৰ্কেটৰ এটাই ভাল ছট পূজা হ'লে বহুত ধুনীয়া লাইটিং দিয়ে প্ৰত্যেক বছৰ ইয়াত আহি ভাল লাগে ছট পূজাৰ দিনাখন একচুৱেলি আজি ৰাতি কাইলৈ পাৰোঁ নে নোৱাৰোঁ নাজানো আহিবৰ কাৰণে একচুৱেলি মই উঠাত বহুত লেট কৰোঁ সেইকাৰণে হয়তো কালি ৰাতিপুৱা দেখাব নোৱাৰিব পাৰোঁ আপোনালোকক যিমান পাৰিছোঁ আজিয়ে দেখাই দিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে দেখিছে এয়া চাকিখিনি জ্বলোৱা আছে এই চাকিখিনি অলপ আগত বিহাৰী সম্প্ৰদায়ৰ মানুহে জ্বলাই গৈছে একচুৱেলি নিয়ম নীতি আছেতো পূজাৰ সেইকাৰণে জ্বলাই গৈছে আপোনালোকক দেখাইছোঁ চাকিখিনি পিছফালে গোটেই ধূলি যেন পাইছে আপোনালোকে চাগে এফালে দেখিছেনে কেনেকৈ ফটো তুলি আছে ডিছকাউণ্ট কিন্তু এইফালে ভাল লাগিছে দেখোন এইফালে ভাল এইফালে ভাল উঠিছে তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি ভিডিঅ'টো আপোনালোক কিমান দেখাব পাৰিলোঁ নাজানো কিন্তু আজি দেখাব আপোনালোকক বহুত ট্ৰাই কৰিলোঁ ছট পূজা মাৰ্ঘেৰিটা ছট পূজা তো আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো আপোনালোকে যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এফালে জিনা থিয় হৈ আছে Are you enjoying Chhath Puja? Yeah. And yeah, please watch my video also. মোৰ ডেছক্ৰিপশ্যনত দি দিম তাৰ চেনেলটো আপোনালোকে ভিডিঅ' চাব বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায় Thank you, Bhaskar, for the compliment. Welcome. For the comment. কেনেকুৱা ভালনে এনেই আছোঁ निकल पहली फुर्सत में जो গুড মৰ্ণিং সকলোকে এতিয়া ৰাতিপুৱা 5:30মান বাজিছে আজি আকৌ ওলালোঁ ৰাতিপুৱা পূজা চাবলৈ কাৰণ কালি মই ভিডিঅ'টো কৈছিলোঁ আপোনালোকক আৰু অলপ দেখাম বুলি কাইলৈ যদি আহিব পাৰোঁ তেতিয়া আজিখিনি দেখাম বুলি তো আজি ওলাই গৈছোঁ এতিয়া ৰাতিপুৱা হৈছে মৰ্ণিং তো এতিয়া 5:30মান বাজিছে চাগে তো আপোনালোকক মই পূজাতে লগ পাম কালিতকৈ মানুহৰ ভিৰটো অলপ বেছি মই কালি দেখাইছিলোঁ আপোনাক কিন্তু মানুহ একদম কম আছিলে আজি পূৰা ভিৰ হৈছে খোজকাঢ়িবলৈ কষ্ট পায়
একো সূৰ্য ওলাইছে সূৰ্যটো চাওক কি ধুনীয়া ভিউ है চাওক আপোনালোকে মইতো এপাৰে আছোঁ ঘাটৰ সিপাৰে ঘাটটোত পূৰা ছট পূজাৰ বাবে মানুহসকলে চাকি জ্বলাই আছে দেখিছে আপোনালোকে ইয়াত গোটেই চাকি জ্বলাই আছে আৰু এইফালে ছাইডত বেণ্ড পাৰ্টি পূৰা গান বাজি আছে দেখিছে আপোনালোকে দেখিছে নাই এতিয়া ইমান ভিৰ হৈছে আৰু এইফালে গোটেই মানুহ এতিয়া চাকি তাকি সকলোৱে চাকি তাকি জ্বলাই চব নিয়ম পালন কৰি চব গৈ আছে